তো গানটোতো শুনিলে, এতিয়া মোৰ লগতো চিনাকি হওক দিয়ক, মানে মই বেবী আৰু এইকেইটা মোৰ লগৰ। বলক ভিডিঅ'টো উপভোগ কৰক। এইখনেই হ'ল আমাৰ সৰু সজাই হোষ্টেল। এইটো পাৰ্ট গাৰ্লছৰ আৰু এইটো পাৰ্ট বয়ছৰ দিয়ক। আৰু এইটো হ'ল আমাৰ টিভি ৰুম। ইয়াতে আমাৰ বহুত ধৰণৰ আড্ডা চলে আৰু দিয়ক। আৰু এতিয়া আমি যাম। তো আমি এতিয়া ওলাই আহিলোঁ, মানে 3টা ওলাই আহিছোঁ। যাম এতিয়া আমি, এই গম পাবই দিয়ক, কৈ আছোঁ। আৰু গৈ পেলাই গেটখন পাৰ হওঁতে খালোঁ নহয় খুন্দা এটা, খাং। আৰু এতিয়া গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ দিয়ক আমি। ফাইনেলি আমাৰ টমটম পালেহি। টমটমত উঠি কেনে আমি গৈ আছোঁ এতিয়া লখৰালৈ দিয়ক। এইখনেই হ'ল লখৰা। নামিলোঁ, নামি পেলাই এতিয়া লখৰা ভিতৰদি যাম। এইটো টিভি। এইফালে চাওক আকৌ, আমাৰ বাইদেৱে চশমাযোৰ পিন্ধি আকৌ ছালে মাৰিলে দিয়ক। আচ্ছা লাগ ৰা হে। তাকে দেখি ময়ো ভাবিলোঁ চশমাযোৰ পিন্ধি মই অলপ ছাল মাৰি দিওঁ দিয়ক আৰু। আৰু এইযোৰ খাৰুযোৰ হাতত পিন্ধিলোঁ, হাততে নোজোৰে বাপেৰে চা। ঘূৰি ঘূৰি ভাগৰ লাগিলে দিয়ক। এতিয়া ম'ম'কে খাই লওঁ বুলি ভাবি ম'ম'ৰ দোকানত আহি ম'ম'টোকে পেট পূজা কৰি ল'লোঁ আৰু। দেখিছে মোক এৰি এৰি চবেই খাই আছে। তেনেকৈ নাভাবিব আকৌ, মুখ তাই লাগিব নাখাওঁ তহঁতৰ বুলি গম কোৱা পোৱা নে? দেখিহে আমি খাই আছোঁ। খকুৱা বুলি নাভাবিব। আৰু তাৰপিছত ইয়াৰ পৰা আইচক্ৰীম এটা উলিয়াই লৈ এনেকেই আৰু আমি টমটমত উঠি এনেকৈ গান গাই গাই গৈ আছোঁ আৰু দিয়ক। টমটমৰ পৰা নামি আমিও যাওঁ হোষ্টেল। আজিলৈ বাই বাই।